এই যে জংঘলখন দেখিছে এই জংঘলখন হৈছে অভয়পুৰ সংৰক্ষিত বনাঞ্চল আৰু অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ পৰা হাতী নামি আহে জনাঞ্চললৈ আগতে এই ঠাইডোখৰ বিখ্যাত আছিলে মানুহে চিনি পাইছিলে মানে আমি সৰুতে শুনো যে এইফালে হাতী ওলাই বুলি খুব কিন্তু এতিয়া এই ঠাইডোখৰ জনাজাত হ'ব ইয়াত কি আছে এটা ষ্টেডিয়াম আছে বহুত দিনৰ পৰা শুনি আছিলোঁ ইয়াত এটা ষ্টেডিয়াম নিৰ্মাণ হৈ আছে আজিহে দেখি পাইছোঁ মানে এতিয়াও বাকী আছে বহুত কাম এই যিটো মাজৰ পাৰ্ট দেখিছে ইয়াত হ'ব ফুটবল ইত্যাদি ইয়াত ফুটবলৰ প্ৰশিক্ষণ হ'ব ইয়াত খেল হ'ব 4 ৰাউণ্ড যিটো দেখিছে তাত দৌৰ প্ৰতিযোগিতা হ'ব দৌৰৰ প্ৰেক্টিছ কৰিব পাৰিব লগতে ইনডোৰ ষ্টেডিয়াম আছে তাত আপোনাৰ বেডমিণ্টন টেবুল টেনিছৰ পৰা আৰম্ভ কৰি খেল ইত্যাদি ইয়াত প্ৰেক্টিছ হ'ব শিকিব পাৰিব এটা সময়ত এই ঠাইবোৰ খুব পিছপৰা আছিলে কিন্তু এতিয়া যেতিয়া ষ্টেডিয়াম এটা হৈ যাব এটা গাঁওখনৰ উন্নতি হ'ব পৰিৱেশটো ভাল হ'ব এটা ওচৰৰ ল'ৰা ছোৱালীখিনিয়ে ইয়াৰ আকৰ্ষিত হ'ব ইয়াৰ প্ৰতি তো ৰাইজে ইয়াত আহি পিনি খেল চাব পাৰিব খেল খেলিব পাৰিব তো গতিকে এইফালে আহিছিলোঁ ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ দেখুৱালোঁ পুনৰবাৰ ধন্যবাদ জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এনেকুৱা এটা প্ৰজেক্ট এনেকুৱা এটা প্ৰকল্প এই ঠাইডোখৰত দিয়াৰ বাবে আকৌ কৈছোঁ যিটো সময়ত আগতে এই ঠাইডোখৰ চিনি পাইছিলোঁ ইয়াত হাতী ওলাই বুলি আৰু আমাৰ পাছৰ প্ৰজন্মই গম পাব যে এই থানত এই থুকুবিলৰ এই গুটিঘাট সোণালী পামত আছে এটা ষ্টেডিয়াম